हेलो एवरीवन আপোনালোক সকলোকে আমাৰ এই চেনেললৈ ওয়েলকাম জনাইছো। তো আজি এই ভিডিওটোৰ যোগেদি আপুনি জানিব পাৰিব যে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিব লাগে জীৱনত বা ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং আপুনি কৰিলে কি লাভ হ'ব বা কিয় লাখ লাখ মানুহে কোটি কোটি মানুহে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং কৰি আছে। এই ভিডিওটোৰ যোগেদি আপুনি সবিশেষ জানিব পাৰিব। গতিকে ভিডিওটো আপুনি শেষৰলৈকে চাব, অলপো স্কিপ নকৰিব। আৰু প্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ চেনেললৈ আহিছে তেন্তে চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা নটিফিকেশন বেলটো দবাই দিব যাতে অনাগত দিনত এনে ধৰণৰ ভিডিও আপোনাৰ মিছ নহয়। সো আহক আজি আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ। ओके सो सब डायरेक्ट सेलिंग नेटवर्क मार्केटिंग क्यों কৰিব লাগে তাৰ বিষয়ে আপুনি জনাৰ আগত সব আজি তাৰিখত প্ৰায় মানুহৰ সপোন থাকে, ড্ৰিমছ থাকে যে প্ৰত্যেকজন ব্যক্তি ভাবে যে মই এটা লাক্সাৰি ঘৰ বনাম, মই এখন লাক্সাৰি গাড়ী কিনিম, মই মোৰ জীৱনত বহুত টকা পইচা ইনকাম কৰিব বিচাৰো, মোৰ জীৱনত এইটো XYZ। তো মানুহৰ প্ৰায় 90% মানুহৰ সপোন কেতিয়াও পূৰণ হৈ নাযায়। মানুহে সপোন কেৱল দেখেহে যে মোক জীৱনত এটো লাগে, মই জীৱনত এটো কৰিব বিচাৰো, মই জীৱনৰ পৰা এটো ল'ব বিচাৰো, বাট 90% মানুহৰ ড্ৰিমছ বাকি থাকি যায়, সপোন ভাগে থাকি যায়। এই সপোন কেতিয়াও ফুলফিল নহয়, কিন্তু কেৱল 10% ব্যক্তিয়ে সপোন পূৰ হৈ আছে। আৰু এই 90% মানুহৰ ড্ৰিমছ কিয় ফুলফিল নহয় যদি আপুনি চাবলৈ যায়, এই 90% কেটেগৰি থকা প্ৰায় ব্যক্তিয়ে জব কৰে, প্ৰাইভেট জব কৰে, চৰকাৰী জব কৰে বা সেলফ এমপ্লয় বিভিন্ন ধৰণৰ XY কাম কৰে। আৰু সেই কৰ্মক্ষেত্ৰত আপুনি যদি চাব বিচাৰে যে তেওঁলোকে মিনিমাম 8 পৰা 10 ঘণ্টা ডিউটি কৰে। আৰু আপুনি এটা কথা যদি লক্ষ্য কৰে যে ভাৰতবৰ্ষৰ অল পৃথিৱীত ভগৱানে এটা বস্তু সবকে সকলো সমান দিছে যে যেটো আছে টাইম অৰ্থাৎ সময়। তো সব আপুনি যদি চাব বিচাৰে যে যিবোৰ 90% কেটেগৰি ব্যক্তি যিবোৰ সপোন পূৰণ নহয়, যে সেই সকল ব্যক্তিয়ে চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি বা XYZ কাম কৰি পিনে তেওঁলোকে মিনিমাম 24 ঘণ্টাৰ ভিতৰত আপোনাৰ 8 পৰা 10 ঘণ্টা কাম কৰে, অৰ্থাৎ তেওঁলোকে লিমিটেড আৱাৰ্ছত কাম কৰে। আৰু এটা কথা আপুনি মই জানো যে টাইম ইকুৱেল মানি। আপুনি সময় যিমান দিব বা আপোনাৰ সময়খিনি যিমান ইনভেষ্ট কৰিব সেইখিনি সময়ৰ জোখেৰে আপুনি আপোনাৰ জীৱনত পইচা ইনকাম কৰিব পাৰিব। অৰ্থাৎ আপুনি মই যদি চাব বিচাৰো যে যিসকল ব্যক্তিয়ে চৰকাৰী জব বা প্ৰাইভেট সেক্টৰত কাম কৰে বা বিভিন্ন XY কাম কৰে, সেইসকল ব্যক্তিয়ে 24 ঘণ্টাৰ ভিতৰত যে 8 পৰা 10 ঘণ্টা কাম কৰে, অৰ্থাৎ 8 পৰা এই 10 ঘণ্টা তেওঁলোকে যিখিনি ইনকাম পায় সেই ইনকামখিনি ড্ৰিম সাৰ্কুলেশনতকৈ তেওঁলোকৰ সৰু হয়। অৰ্থাৎ আপুনি যদি চাব বিচাৰে যে যদি আপুনি আপোনাৰ জীৱনত লিমিটেশন আৱাৰ্ছত কাম কৰি থাকে তেন্তে আপুনি আপোনাৰ জীৱনৰ যিখিনি সময় ইনভেষ্ট কৰিছে সেই সময়খিনিৰ পৰা আপুনি এটা লিমিটেশন ইনকাম পাব, যিখিনি ইনকামে আপোনাৰ জীৱনৰ ড্ৰিম সাৰ্কুলেশনতকৈ আপোনাৰ সৰু হৈ যায়। সেইটো কাৰণে 90% মানুহৰ সপোন দেখেহে, সপোন কেতিয়াও পূৰ্ণ নহয়। কিন্তু আনহাতে যদি আপুনি চাব বিচাৰে যে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং কৰিলে মানুহে নিজৰ ড্ৰিমছবোৰ ফুলফিল কৰিব পাৰে। যদি কেনেকৈ ড্ৰিমছবোৰ ফুলফিল কৰিব পাৰে যদি আপুনি চাব বিচাৰে যে 90% মানুহে যদি তাৰ ভিতৰতে কোনো সংখ্যক ব্যক্তিয়ে যদি ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং কৰে, এটা সব ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত একচুৱেলি কি হয় যে যিসকল ব্যক্তিয়ে ডাইৰেক্ট সেলিঙত জইন কৰে তেওঁলোকে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত জইনিং কৰাৰ পাছত তেওঁলোকৰ এটাই কাম থাকে, তেওঁলোকে এটা টিম ক্ৰিয়েট কৰে। তো সাপোজ আপুনি এই বিজনেসটো বা ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত যদি আপুনি টিম এটা বনালে ABCD কে ধৰি যদি আপুনি মিনিমাম 100 জনীয়া এটা টিম বনালে, তো 100 জনীয়া টিমে যদি ডেইলি 8 ঘণ্টাকে কাম কৰে, অৰ্থাৎ আপোনাৰ টিমটোৱে যদি ডেইলি 8 ঘণ্টাকে কাম কৰে আপোনাৰ এদিনত 800 ঘণ্টা আৰু প্লাস আপুনি আপোনাৰ ঘণ্টাটো যদি যোগ কৰি দিয়ে তেতিয়াহ'লে 808 ঘণ্টা। এতিয়া আপুনি এটা কথা লক্ষ্য কৰক, যদি আপুনি ডাইৰেক্ট সেলিং বিজনেস কৰি এটা টিম বিল্ড আপ কৰি লৈছে আৰু টিমেৰ যোগেদি এটা কাম চলিছে আৰু আপুনি কাম কৰিছে, তেন্তে আপুনি আপোনাৰ 24 ঘণ্টা সময়টোক আপুনি এটা আনলিমিটেড ঘণ্টালৈ কনভাৰ্ট কৰিব পাৰিছে। মই এইটো ক'ব বিচাৰিছোঁ যে আপুনি আপোনাৰ জীৱনত যদি 24 ঘণ্টাটো মাল্টিপল ঘণ্টালৈ যদি কনভাৰ্ট কৰি ল'ব পৰা নাই তেন্তে আপুনি আপোনাৰ জীৱনত ড্ৰিমছবোৰ ফুলফিল কৰাটো আপোনাৰ জটিল হৈ পৰিব। তো সব আপুনি চৰকাৰী জব বা প্ৰাইভেট জবত কেতিয়াও আপুনি টিম ক্ৰিয়েট কৰিব নোৱাৰে বা কেতিয়াও আপুনি টিম এটা বনাই কাম কৰিব নোৱাৰে, যাৰ ফলত আপুনি 24 ঘণ্টাটো কেতিয়াও মাল্টিপল কৰিব নোৱাৰে। কিন্তু আনহাতে যদি আপুনি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত কাম কৰে বা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত যদি আপুনি জইনিং কৰে তেতিয়াহ'লে আপুনি এটা টিম যিটো ক্ৰিয়েট কৰিব সেই টিমটোৱে ডেইলি ৱৰ্কৰ লগত প্লাছ আপোনাৰ ৱৰ্কটো যদি আপুনি এড কৰি দিয়ে তেন্তে আপোনাৰ টাইমটো মাল্টিপল হৈ যাব। অৰ্থাৎ মই এইটো ক'ব বিচাৰিছোঁ যে আপুনি আপোনাৰ জীৱনত যদি ড্ৰিমছবোৰ ফুলফিল কৰিব বিচাৰে তেন্তে আপোনাৰ কাৰণে ডাইৰেক্ট সেলিং এটা ৰাস্তা হ'ব, যিটোত আপুনি টাইমটো মাল্টিপল কৰি ল'ব পাৰিব। আপুনি চাব যাব যে যিসকল ব্যক্তিৰ সপোন পূৰণ হয়, অৰ্থাৎ 90% মানুহৰ ভিতৰত যি 10% ব্যক্তিয়ে নিজৰ ড্ৰিমছ ফুলফিল কৰি আছে, সেইসকল ব্যক্তিক যদি আপুনি চাব বিচাৰে যেনে ভাৰতৰ এজন বিগ বিজনেছমেন মুকেশ আম্বানী, তো তেওঁলোকে কি কৰে সব তেওঁলোকৰ ড্ৰিমছ কিয় ফুলফিল হয়, তেওঁলোকৰ তলত একোটা ড্ৰিম ক্ৰিয়েট হৈ থাকে। আপুনি যদি চাব বিচাৰে যে মুকেশ আম্বানীৰ তলত আজি তাৰিখত মিনিমাম 5 লাখতকৈ অধিক টিম আছে বা
এমপ্লয়মেণ্ট আছে ৰিলায়েন্স গ্ৰুপ অফ কোম্পানী মুকেশ আম্বানীৰ তলত 5 লাখতকৈ অধিক এমপ্লয় আছে আৰু এই এমপ্লয়খিনি মুকেশ আম্বানী এটা টিম আৰু প্ৰত্যেকটো এমপ্লয় যদি 8 ঘণ্টাকৈ কাম কৰি দিয়ে মুকেশ আম্বানীৰ কাৰণে এদিনত 40 লাখ ঘণ্টা কাম হৈ আছে গতিকে তেওঁ নিজৰ 24 ঘণ্টাটো এটা মাল্টিপল ঘণ্টালৈ কনভাৰ্ট কৰি লৈছে যাৰ ফলত তেওঁ মাল্টিপল ইনকাম ল'ব পাৰিছে আৰু সেই মাল্টিপল ইনকাম লোৱাৰ কাৰণে তেওঁ নিজৰ ড্ৰিমছ ফুলফিল কৰিব পাৰিছে যদি আপোনাৰ জীৱনত বিগ বিজনেছ কৰিবলৈ পইচা আছে তেন্তে আপুনি বিজনেছ কৰক কিন্তু যদি আপোনাৰ বিগ বিজনেছ কৰিবলৈ পইচা নাই তেন্তে আপোনাৰ কাৰণে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো এটা ইউনিট হ'ব পাৰে বা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি আপোনাৰ জীৱনৰ এটা পাৰ্ট হ'ব পাৰে যিটো আপোনাৰ ড্ৰিমছ ফুলফিল কৰাত সহায় কৰিব তো ভিডিওটো চাই কেনে পাইছে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ম্যাক্সিমাম ভিডিওটিক আপুনি ভিডিওটো শেয়াৰ কৰক যাতে এওঁলোকৰ উপকৃত হয় যে জীৱনত কিয় ডাইৰেক্ট সেলিং কৰিব লাগে থ্যাংক ইউ সো মাচ থ্যাংক ইউ লাভ ইউ অল